ৰেবিজ আৰু অন্ধভক্তি একেই, দুয়োটাৰে ইলাজ নাই। ৰেবিজত তথাপিও ভেকচিন ল'ব পাৰি কুকুৰ মেকুৰীয়ে কামুৰিলে, কিন্তু অন্ধভক্তিৰ নাই। অন্ধভক্তিৰ ভাইৰাছ শৰীৰত সোমালে বৰ্তমানৰ পৃথিৱীখন এৰি মোগলৰ দিনলৈ গুচি যায়। শিক্ষা নিবনুৱা মূল্যবৃদ্ধি এইবোৰৰ পৰা আঁতৰি ধৰ্মলৈ গুচি যায়। অন্ধভক্তিৰ ভাইৰাছ হোৱাটছএপ ইউনিভাৰ্চিটি আক্ৰান্ত ব্যক্তিৰ কথা শুনিলে ছ'চিয়েল মিডিয়াৰ দালাল কিছুমান আৰু কিছুমান নেতাক নিজৰ বাপ বনাই লোৱাৰ ফলত বিয়পে। অন্ধভক্তিৰ ভাইৰাছ 2014 পিছত ভাৰতত আহিছিল। এই ভাইৰাছ সোমালে 14ৰ আগত যে পেট্ৰল 50 টকা আছিল সেইটো বেছি আছিল, আৰু এতিয়া 100 পাৰ হ'ল এইটো কম বুলি ভাবি লোৱা যায়। কিছুমান অন্ধভক্তিৰে আক্ৰান্ত অন্ধভক্তৰ উদাহৰণ দিম, চাই ল'ব আৰু সাৱধান হ'ব, নহ'লে আপুনিও এই ভাইৰাছত আক্ৰান্ত হ'ব পাৰে। ধন্যবাদ। हमको मोदी चाहिए। मोदी हमारा पति, हमारा भाई, हमारा बाप, हमारा गुरु है। कि मोदी जो और योगी जी वो विकास दे पाएंगे जो और हम उनके पर दिल दे बैठे। मोदी जी कुछ भी करेंगे ना, हम लोगों को पसंद है। 2 रात भूखा सोना पड़े, बच्चे रात भर भूखा भी सोएंगे ना, तो मोदी जी के लिए जय जय करते रहेंगे। भीख मांगूंगा, दे दे बाबा, बाबा दे दे, लेकिन मैं वोट भाजपा को दूंगा। बादल मेरा लिविंग गॉड है, वो लिविंग गॉड। मैं दूर हूँ लेकिन उनके जैसा कोई नहीं है। उनका सेवा करेंगे तो धन्य हो जाएंगे।